অ' ভাই, এই পাগলটোক কেতিয়াও দেখা নাই। ক'ৰ পৰা ওলালেনো আজি? ই পাগল হোৱা আঁৰতো এটা কাহিনী আছে। এই কাহিনীটো জানিব হ'লে 2 বছৰ পিছলৈ যাব লাগিব। আজি টিউচনলৈ দেৰিয়ে হ'ল, সোনকালে যাব লাগিব। দেউতা যাওঁ। এইজনীয়ে হৈছে গাঁৱৰ সকলোৰে মৰমৰ ৰাংঘালী ছোৱালী প্ৰিয়া। ঐ পিয়া ৰ। ঐ চাচোন কি মাল বে। অঁ বে, মালটো ধুনীয়া আছে বে। মালটো ক'ৰ হয় খবৰ ল'বিচোন। খবৰটো ল'ব লাগিব বাৰু ৰ। ছোৱালী দেখিলেই দ্ৰুতবুদ্ধিৰে মন ভৰি পৰা আৰু পঢ়িবলৈ দিলে টোপনি ভাওজোৰা এইজনেই অভি। অ' ৰণ, অঁ ক। আজি দেখোন আমি দুটা অকলে। আহিব ৰ, কোনোৱে অহা নাইচোন এতিয়ালৈকে। অকণমান সময় ৰ, আহিব। আজিতো আমি টাইমমতে আহিছোঁ, হয় তেতিয়াও কোনো অহাই নাইচোন। আহিব ৰ। তাকে আৰু বুজিছনে, আজিকালি একদম মোৰ মনটো একদম বেয়া লাগি থাকে। কিয় বা? কোনো ছোৱালী এজনী নাই বুজিছনে, গাৰ্লফ্ৰেণ্ড এজনী। অঁ তাকে কি যেন কৰোঁ। ধৈৰ্য ধৰ, আহিব। এদিন না এদিন আহিব। অলপ ৰখি লওঁ তেতিয়াহ'লে, অঁ এতিয়া আহিব চাগৈ। আহিব ৰ। ঐ আহিলি? অঁ আহিলোঁ দে। টিউচন ষ্টাৰ্ট হোৱাই নাই নেকি? টিউচন ষ্টাৰ্ট হ'লেই নেকি? হ'ব। অঁ আহিলা তোমালোক, আহা। যাৰ লগত ছোৱালীজনী কোনো নাজানো নহয়, কেতিয়াও দেখাই নাই। ভাল লাগিছে অ'। ঘৰ ক'তবা তাই? কেতিয়াও দেখা নোপোৱা ছোৱালীজনী ঘৰ ক'ত মই কেনেকৈ গম পাম? মই আজি প্ৰথম দেখিছোঁ তাইক। ঐ তহঁতে ফুচফুচাই আছ যে, লাজ পোৱা নাই? 4 বছৰ একেটা ক্লাছত যে পঢ়ি আছ তহঁতে, এতিয়াও গাত কথা লগা নাই। মনে মনে থাক। ঠিক আছে, আজি সকলোৱে বুজি পাইছা এইখিনি যিখিনি কৰা হৈছে? ঠিক আছে, তেতিয়াহ'লে তোমালোকে আজি এতিয়া ঘৰা ঘৰি যোৱা সকলো, কালিলৈ আকৌ সময়মতে আহি যাবা, ঠিক আছে? অ' মাজনী, এই ৰবিচোন, মোৰ এই বস্তু এটা লৈ আহিবি। কাইলৈ নামঘৰত হেৰি আছে অ', জন্মাষ্টমী আছে, দাড়িকেইডাল কাটিব লাগে। তই ব্লেড 2খনমান লৈ আহিবিচোন দেই। অঁ দেউতা, হ'ব দিয়া, মই লৈ আহিম। অ' মাজনী, আহোঁতে আকৌ সোনকালে আহিবি দেই। দেখিছ নহয় আজিকালি দিনকালৰ গতি কেনেকুৱা।
ঐ চাৰিলেখা বহিখন দিয়াচোন অঁ এইখন দেখিছ ল'লে মোৰ তাৰপৰা বহি চিনি নাপালোঁ এনেও পতাব নোৱাৰো তাইক হ'ব এনেই পতাই ল'মেই চাবি দেখা যাব ঐ শুনাচোন তোমাৰ নামটো কি আছিলে মোৰ প্ৰিয়া তোমাৰ মোৰ অভি পিছে তোমাক লগ পাই ভাল লাগিল আৰু তোমাৰ ঘৰটো ক'ত আছিলে মোৰ যমুনাগুৰি তোমাৰ অঁ মোৰ বকুলগুৰি চ' ব'লা একেলগে যাওঁ মাজনী পালিহি এই ব্লেডবোৰ আনিছিল নে দে ঐ তই দেখোন টেবলেটহে আনিলি কিয় তোক ব্লেডহে আনিবলৈ দিছিলোঁ কি যে হ'ল এই ছোৱালীজনী দিনক দিনে কথাবোৰ ইটো ক'লে সিটো কৰে সিটো ক'লে সিটো কৰে এইজনী মোৰ কি হৈছে বাৰু কথাবোৰচোন কিবা কিবি ভাবি থাকিব লৈছোঁ কিবা এটা কৰিব দিলে কিবা এটাহে কৰিব আৰু অভি তাৰ কথা ইমান ভাবিব লৈছোঁ যে তাৰ লগত বাৰু কিবা এটা হৈছে নেকি মোৰ উফ লাহে লাহে অভি আৰু প্ৰিয়াৰ মাজত বন্ধুত্বৰ সম্পৰ্কটো মধুৰ হৈ পৰিল আৰু বন্ধুত্বৰ অনুভূতিবোৰ প্ৰেমত পৰিণত হ'ল মই তোমাক এটা কথা সোধাই নাই নহয় তোমাৰ ঘৰত কোন কোন আছে ন মোৰ দেউতা আৰু মই তোমাৰ মোৰ মা দেউতা আৰু দুজনী বা আছে আৰু মই মোৰ যে কিবা ভয় ভয় লাগি আছে জানা কিয়নো ভয় কৰি আছা আৰু আমি ভাল বন্ধুৱে ভাল পোৱা নহয় হয় নেকি হ'ব দিয়া যাওঁ অ' চৰি ধেমালি কৰিছোঁ ঐ ৰখা ধেমালিহে কৰিছোঁ আৰু ক'বা নেকি নকওঁ দিয়া চৰি পিছে অলপ বহা আকৌ ঘৰটোৱে কি কৰিবা অলপ দেৰি হৈছে ন তাকে অলপ সময় ৰখা মোৰ লগত কথা পতা তাৰপিছত ঘৰত গৈ থাকিবা বাৰু এক্সামৰ প্ৰিপেৰেশ্যন আছে এক্সামৰ কথা মই কিনো ক'বা মোৰ একো পঢ়া শুনা হোৱাই নাই খালি পঢ়াৰ সময়ত কিবা এটা ভাবি থাকোঁ কি ভাবা নাই একো নাই বেলেগ এদিন ক'ম আৰু কি বুলি কয় তুমি কোন কলেজত পঢ়িম বুলি ভাবিছা পাছ কৰাৰ পিছত নাই তেনেকৈ ভাবা নাই একো এক্সামটো দি লওঁচোন মই যদি পাছ কৰোঁ তেতিয়াহ'লে নগাঁৱৰ মানে কনচেপ্ট কলেজত লগাম বুলি ভাবিছোঁ যদি পাছ কৰোঁ এনেও পাছ নকৰোঁ বুলি জানোৱেই বাৰু কৰিবা দিয়া ছাৰে মোক এনেও গালি পাৰিয়ে থাকে টিউশ্যন ছাৰে নপঢ়োঁ বুলি পঢ়িবা আকৌ তাকে তোমাক মোৰ বুজিছেনে কথা এটা ক'বলৈ মন আছে কিন্তু কথাটো কওঁ নে নকওঁ তাকে ভাবি আছোঁ মোৰো কিবা এটা আছিলে ক'বলৈ কি তুমি তোমাৰটো ফাৰ্ষ্ট কৰি দিয়া নাই ধৰিবা হ'ব দিয়া বেলেগ এদিন ক'ম আজি বোলা দেৰিও হৈছে যাওঁ বোলা তই যে খবৰটো ল'ব দিছিলি খবৰটো মই ল'লোঁ নহয় ললি নেকি অঁ ছোৱালীজনীৰ ঘৰ যমুনাগুৰিত যমুনাগুৰিত নেকি অঁ তই এক কাম কৰিবিচোন কচোন তাইৰ কোনোবা BF আছে নেকি খবৰ ল'বিচোন কিন্তু মই জানামতে তাৰ লগত পঢ়াতে ল'ৰা এটা আছে হয় নেকি অঁ ল'ৰাটো চিনি পাওঁ নেকি তই চিনি নাপাওঁ বাৰু খবৰটো ল'ব লাগিব অঁ ল'ৰাটোৰ লগত লগ কৰিব লাগিব ঠিক আছে দে ঐ চা দুজনী আহিছে চা অঁ ব'ল বৌ
শুনাচোন, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা কোৱা, মোৰ সময় নাই। তোমাক মোৰ বহুত ভাল লাগে। তুমি ইমানেই মৰম লগা, ইমানেই মৰম লগা, ইমানেই মৰম লগা, ইমানেই হট এণ্ড ছেক্সি। তোক মই চাই ল'ম কেলা। কাম নাই কিয়, সভ্য কিছুমান থাকে আৰু। কেলা তোক মাৰিলে বে, তই বোলে হিৰ'। তোক ছোৱালীয়ে মাৰি গ'লে। এতিয়া কেনেকুৱা লাগিছে? পঢ়াত মনে নবহা হৈছে। অনাবৰতে তাইৰ কথাকেই মনলৈ আহি থাকে। তাইক বাৰু মই ভাল পাই পেলালোঁ নেকি? কিবা হ'লেও তাইক ক'ব লাগিব ভাল পাওঁ বুলি। মোৰ বাৰু কি হৈছে, তাৰ কথা ইমান ভাবি থাকোঁ যে। তাক বাৰু মই ভাল পাই পেলালোঁ নেকি? সেই মই যে কি ভাবি থাকোঁ নহয়। নাই নাই, মই চাগে তাক ভাল পাই পেলালোঁ। তাক কৈ পেলাম ভাল পাওঁ বুলি। হেল্ল', অঁ হেল্ল'। কালি টিউশ্যন আহিবানে? অঁ যাম। অঁ, মোৰ কথা এটা আছিল তোমাক ক'বলৈ। মোৰো আছিল। তোমাৰো আছিল? অঁ আহিবা। অঁ আহিম দিয়া। ঐ আহিলা? মই যেন তোমাক কলত কৈছিলোঁ কথা এটা ক'ম বুলি। চ' কথাটো শুনিবানে এতিয়া? ফটো মাৰিব লাগে নেকি? ৰখা, মই অলপ পিছৰ পৰা মাৰোঁ। আৰু অলপ পিছলৈ যোৱা। হৈছে। প্ৰিয়া, তোমাৰ কি হ'ল প্ৰিয়া? এবাৰ চকু মেলাচোন। তুমি মোক অকলশৰে এৰি যাব নোৱাৰা, কাৰণ মই তোমাক বহুত ভাল পাওঁ। প্ৰিয়া! প্ৰাণৰ কাতৰ তোমাৰ চৰণ, যাতনা যি যত আমাৰ জীৱন, অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু। শৰণে ললো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই হৰি নাম জন, শৰণে ললো আমি কৰোণাময়ী তুমি, হৰিয়। এতিয়া বুজি পালি? কিন্তু তই এইটো কামটো ভাল নকৰিলি দে। মই সঁচাকৈ এইটো বহুত বেয়া কাম কৰিলোঁ।